পাৰে যে ইয়াত বিভিন্ন ধৰণৰ পুলি আছে ভাবিছে চাগে কিয় মই এনেকৈ ৰাখি থৈছোঁ একচুৱেলি আজি এইখিনি পুলি গোলাঘাট যাব বাই ট্ৰেইন আৰু তেখেতে নিব আহিব তিনিচুকীয়ালৈকে মই তেখেতক তেনেকৈ তিনিচুকীয়ালৈকে ইয়াৰ পৰা নি দিম ইয়াত বিভিন্ন ধৰণৰ পুলি আছে আৰু তেনেকৈ মই গুৱাহাটীলৈ নাইট ছুপাৰত পঠাই আছিলোঁ গুৱাহাটী নগাঁও তেনেকুৱা কিন্তু বাই ট্ৰেইন এইটো ফাৰ্ষ্ট হ'ব আৰু গোলাঘাটৰ যিহেতু আপাৰ আছামৰ হয় তেখেতে সেইকাৰণে খুব ভাল লাগিছে আজি যাতে নিউ আৰু এটা জেগাৰ পৰা কোনোবাই নিব আহিছে চ' মই তেখেতক খুৰালে মই এই আঙুৰৰ পুলি এটা এক্সট্ৰাকৈ দিছোঁ এইটো আপোনাৰ দীঘল জাতিৰ হয় চ' এটা গিফ্ট হিচাপে উপহাৰ হিচাপে দিছোঁ কি কি আছে প্ৰথম মই প্লান্টটো আপোনালোকক দেখাই দিছোঁ এইটো হৈ গ'ল চেৰি আৰু গছজোপা কোনজোপা মই দেখাই আছোঁ আপোনালোকক প্ৰথম আপোনাক পুলিটো দেখাই দিছোঁ কোন জাত ভেৰাইটি এই জাত হ'ল থাইলেণ্ড অল টাইম চেৰি হয় কেঁচা হ'লে অলপ টেঙা হয় কিন্তু এতিয়া পকা হয়গৈ মিঠা হয় আৰু এইটো 12 মাহ লাগে ইয়াৰ কোনো ছিজন নাই গোটেই 12 মাহ ঠাণ্ডা দিন হওক আপোনাৰ গৰম দিন হওক গোটেইকেইটাই আপোনাৰ 4বাৰ লাগে চ' অল টাইম হয় এইটো আৰু এইটো হ'ল আভাকাডো ঠিক আছে এইটো আভাকাডো মেক্সিকান আভাকাডো হয় আৰু মেক্সিকান আভাকাডো এইটো অল টাইম হয় এইটো নহয় যে 2 মাহ 3 মাহ লাগিলে বন্ধ হৈ যায় তো এইটো অল টাইম হয় তো আৰু এইটো হৈ গ'ল আপোনাৰ লেটেকু ঠিক আমাৰ থলুৱা প্ৰজাতিৰ দৰে এইটো থাইলেণ্ডৰ ভেৰাইটি হয় থাইলেণ্ডৰ থলুৱা জাতি হয় কিন্তু ইয়াৰ প্ৰডাকশ্যনটো আমাৰ নৰ্মেল যোনটোতকৈ অলপ বেছি হয় আৰু মিঠা হয় ঠিক আছে আৰু আঙুৰ চাব পাৰে আঙুৰ এনেকৈ কিন্তু আঙুৰটো কথা এটা হ'ল মই কিছুমান ডাল কাটি দিবলগীয়া হ'ল যিহেতু গোলাঘাট যাব বাই ট্ৰেইন তেখেতে নিবলৈ অলপ অসুবিধা হ'ব পাৰে সেইকাৰণে কিছুমান পাত কাটি দিছোঁ পেকিংটো বহুত ধুনীয়াকৈ কৰিব লাগিব যাতে এটা ডালো ভাঙি নাযায় ঠিক আছে আপোনালোকে দেখিব পাৰে যে একদম নতুন ইয়াৰ ওলাই আছে এতিয়া আঙুৰৰ পৰা আদি কৰি কি আছে মই আপোনালোকক দেখাম এটা সৰু প্লান্ট এটা আপোনালোকে এইটো দেখিব পাৰে ইয়াৰ মাডাৰ প্লান্টটো দেখাম আপোনাক এইটো হৈ গ'ল অল স্পাইচ আপোনাৰ অল স্পাইচটো কোনো ফ্ৰুটৰ গছ নহয় কিন্তু কি হয় আপুনি যেবাৰ পাতটো চুবাব বা শুঙিব বা শাকত দিব যেবাৰ আপুনি গোন্ধ ল'ব শাকখিনি বনোৱাৰ পিছত চব্জিখিনি তৰকাৰীখিনি যেতিয়া বনাই খাব বিশেষকৈ বইল শাকত আপুনি যেবাৰ আপুনি গোন্ধ ল'ব সিমানবাৰ আপোনাৰ বেলেগ বেলেগ আপোনাৰ স্মেল আহিব প্ৰায় 12টা চাগে মোৰ ধুনীয়া আহে ধৰক বেলেগ বেলেগ ধৰণৰ কেতিয়াবা মিট মছলা দিয়াৰ দৰে লাগে ঠিক তেনেকৈ 12টা বিভিন্ন ধৰণৰ স্মেল আহিব এইটোত চ' কোনোবাই যদি বইল শাক বনাই খায় তাৰ কাৰণে বা মাংস বইল বনাই খায় আপুনি যদি ট্ৰেডিশ্যন ৱে তেনেকৈ বনাই খাব বা পাত মছলা দি কিনে খাব বিচাৰে এইটো বেষ্ট আছে এইটো ডালিম এটা আৰু এইটো হাইব্ৰিড ডালিম হয় আপোনাৰ বহুত দামী নহয় দেই এইবোৰ 100 টকীয়া হয় এইটো সেই ভিতৰত ৰঙা যোনটো হাইব্ৰিড সেইটো হয় এইটো তাৰপিছত আছে আপোনাৰ চকলেট এইটো হ'ল চকলেট TSS আপোনাৰ কি বুলি কয় TSSটো হৈ গ'ল হাই প্ৰডাকশ্যন হাইব্ৰিড চকলেট ভেৰাইটি হয় এইটো আৰু আছে এইটো VNN1 ইয়াত এই প্ৰজাতিটো ৰুৱে প্ৰডাকশ্যনৰ কাৰণে আৰু নৰ্মেল গছজোপা যদি 20 কেজি 25 কেজি লাগে ই প্ৰায় 80 কেজি তেনেকৈ লাগে এইটো বছৰেকত যেতিয়া গছজোপা মেচিউৰ হৈ যায় আৰু এই ভেৰাইটিটো হৈ গ'ল আপোনাৰ VNNটো বেছি প্ৰডাকশ্যন নালাগে নৰ্মেল যোনটো 20-25 কেজি তেনেকৈ লাগে কিন্তু ইয়াৰ যোনটো টেষ্টটো এতিয়া চকলেটৰ কি হয় আপোনাৰ বিভিন্ন ধৰণৰ ভেৰাইটি আপোনাৰ টেষ্ট চবৰে বেলেগ বেলেগ ঠিক আছে কিন্তু এইটোৰ আটাইতকৈ অলমষ্ট টপ 3 আছে এইটো 1 নহয় 1ত আৰু বেলেগ এটা ভেৰাইটি আছে যোনটো মোৰ এতিয়া নম্বৰ 20 তাৰিখৰ পৰা সেইটো পোৱা যাব এইটো বেষ্ট হয় এইটো ছেকেণ্ড বেষ্ট হয় ঠিক আছে মই এইটো মিছা কথা কৈ কিনে একদম হায়েষ্ট বেষ্ট বুলি নকওঁ এইটো আপোনাৰ ছেকেণ্ড বেষ্ট হয় টেষ্টৰ কাৰণে আৰু এটা পুলি এটা আছে আপোনাৰ ক'ত আছে এইটো হৈ গ'ল পলিনেটৰ মানে ইয়াত গুটি ফল মূল তেনেকৈ নালাগে চকলেটৰ কম লাগিব বহুত কম লাগিব ধৰক 10 কেজি 15 কেজি বছৰেকত তেনেকৈ লাগিব পলিনেটৰ কিন্তু কি হয় ইয়াত ইমানেই ফুল থাকে ইয়াৰ পলেনখিনি মিক্স যোনটো মাখি থাকে পলিনেশ্যন কৰে ইয়াৰ আপুনি বেলেগ গছত পলিনেশ্যন কৰিবলৈ খুব সুবিধা হয়গৈ আৰু ইমানেই ফুল লাগে ইয়াৰ মানে এবছৰ দিয়াৰ ফুল কিন্তু ইয়াত ফলটো নালাগে যিহেতু কেইজোপাত পলিনেটৰ হিচাপে কাম কৰে মানে কি 50 জোপা গছত আপুনি যদি এই ভেৰাইটিটো লগায় আপোনাৰ বাকী যদি হাইব্ৰিডো নহয় তেতিয়া আপোনাৰ প্ৰডাকশ্যনটো আপোনালোকে নৰ্মেলি ইনক্ৰিজ কৰিব পাৰিব এইটো হ'ল পলিনেটৰ ভেৰাইটি ঠিক আছে এইটো বহুত কম হয় আমাৰ বিশেষ মই জনামতে অসমত যিমানখিনি নাৰ্চাৰী আছোঁ সিহঁতেও মোৰ ভিডিঅ' এতিয়া চাই আছে চাগে সিহঁতৰ ওচৰত এই ভেৰাইটিটো নাই কিন্তু আৰু এই TSS হাইব্ৰিড ভেৰাইটিটো নাই যিহেতু একদম নতুন ভেৰাইটি হয়
আৰু আমাৰ ইণ্ডিয়াত অকল এটা জেগাতে পাব এতিয়া বৰ্তমান বিজয়ৱাড়া আপোনালোকে কোনোবা যদি ডাইৰেক্ট চিনাকি আছে তেনেকৈ আনিব পাৰে আৰু যদি কাৰোবাৰ প্ৰয়োজন হয় মোক কণ্টেক্ট কৰিব পাৰে আপোনালোকে ল'ব পাৰে মোৰ ওচৰত এতিয়া বৰ্তমান হাইব্ৰিড 3টা ভেৰাইটি আছে আৰু নৰ্মেল ভেৰাইটি এইটো আছে আৰু নৰ্মেল ভেৰাইটি মই গেৰাণ্টি দিছোঁ আপাৰ আছামত আটাইতকৈ কম মই দি আছোঁ এতিয়া প্ৰায় 60 টকাৰ পৰা 70 টকাৰ ভিতৰতে দি আছোঁ আৰু হাইব্ৰিডটো যোনটো বাহিৰত আপুনি এমাজনত 300 টকাৰ পৰা তলত কেতিয়াও নাপায় 250 300 মই সেইটো তাৰ আধা দামত দি আছোঁ বুলি ক'লেও বেয়া নহ'ব ঠিক আছে এইটো বহুত কমত দি আছোঁ আৰু আপোনালোকে ধৰক হ'লচেল এনেইতো 150 টকা দি আছোঁ হাইব্ৰিডৰ পুলিকেইটা এই আপোনাৰ TSS আৰু যদি আপোনালোকে 100 ওপৰ লয় তেতিয়া মই 100 টকাৰ পৰা 100 পৰা 120 ভিতৰত দিব পৰা যায় যদি জেগাটো ট্ৰেন্সপৰ্টেশ্যনটো চাই লয় হা আৰু আপোনালোকে ধৰক নাইট ছুপাৰ দিব হয় বা তেনেকৈ দিব হয় তেতিয়া এক্সট্ৰাকৈ চাৰ্জ তেনেকৈ নলওঁ এতিয়া নৰ্মেলি 200 টকাৰ পৰা 300 টকা এটা কিবা পৰে তেনেকৈ আপোনাৰ ৱেইট চাইছে যিহেতু মাটি হয় আৰু আমি এনেকুৱা নহয় যে এমাজনৰ দৰে বা আপোনাৰ ধৰক শুকুৱাই মেলি একেবাৰে পানীত যাতে ওজনটো কম হয় তেনেকৈ পানীত থকা তেনেকৈ দিওঁ কিন্তু ওপৰত আপুনি পেকিংটো চাব পাৰে আমি প্ৰায় যদি মাটিটো ওলোৱা চান্স থাকে আমি চিল কৰি দিওঁ যাতে অকণমানো মাটি আপোনাৰ ওলাই নাযায় যাতে পুলিটো কষ্ট নাপায় আৰু আপোনালোকে শিপা দেখিব পৰা আমি এনেকৈ কৰি দিওঁ যাতে আপোনাৰ জাষ্ট এইটো ফালি কেনে উলিয়াব লাগিব ঠিক আছে এইবোৰ কি হয় শিপাবোৰ এটা কথা থাকে বহুতে এতিয়া ডাঙৰ পুলি লয় ন ডাঙৰ পুলি ল'লে কি হয় বয়স যেতিয়া হৈ যায় পুলিটো আপোনাৰ শিপাটো ঘূৰি যায় ঠিক আছে শিপা যদি ঘূৰি যায় এই গছজোপা মেচিউৰিটি পাবলৈ বা আপোনাৰ ফ্ৰুটিং হ'বলৈ বহুত দিগদাৰ আৰু আপোনাৰ বাচিবলৈ বহুত দিগদাৰ যিহেতু মেইন ঘাই যোনটো ৰুট কিডাল যোনটো তললৈ মাৰিব লাগে সি অলৰেডি তাতে সি কষ্ট পাই বেকা হৈ থাকে চ' তেনেকুৱা পুলি নৰ্মেলি ল'ব নালাগে সেইকাৰণে এটা ৰেঞ্জৰ পুলি ল'ব লাগে আৰু এতিয়া চাব আমি এনেকৈ উলিয়াই দিছোঁ যাতে এই শিপাকেইডাল কোচ খাই ভিতৰত থাকি গছজোপা বেয়া হৈ নাথাকে ঠিক আছে তেনেকুৱা গছত ফ্ৰুটিং নহয় আৰু এটা বহুত দেৰি লাগে ফ্ৰুটিং হ'বলৈ ঠিক তেনেকৈ এইটো হৈ গ'ল গোলাঘাট যাব আৰু এটা আজি যাব সেইটো মই গোলাঘাটৰ এতিয়া আপোনাৰ 11টা বজাৰ আগত মানে 11:30 বজাত তেখেতে পাবহি ট্ৰেইনখনত চ' মই তেখেতক 11টা মানত মই গৈ পামগৈ এইখিনি দিম তাৰপিছত আজি ৰাতি এখিনি যাব নগাঁও এখিনি যাব গুৱাহাটী চ' গুৱাহাটীলৈ যাব আপোনাৰ চকলেটৰ পুলি আপোনাৰ 50টা আৰু আঙুৰৰ পুলি তেনেকৈ মিলাই কেনে যাব আৰু নগাঁৱত বৰ বেছি নাই নগাঁৱত আপোনাৰ 15টা চকলেটো আছে ভেনিলা আছে 50টা চ' তেনেকৈ কৈ কিনে মিলাই কেনে আজি দিম তো 3টা ডেলিভাৰী আছে আপোনালোকেও যদি তেনেকৈ হাইব্ৰিডৰ পুলি যদি তেনেকুৱাকৈ কিছুমানৰ লাগে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে এইটো নহয় যে মোৰ পৰাই ল'ব কিন্তু আপোনালোকে যদি আপোনাৰ এই ভেৰাইটিকেইটা আপোনালোকৰ ওচৰ নাৰ্চাৰী নাই তেতিয়া ল'ব কাৰণ পুলি আপোনালোকে ট্ৰেন্সপৰ্টেশ্যন কৰিলে কি হয় কষ্ট পায় চ' যিমান ওচৰ নাৰ্চাৰী হয় সিমান দি ভাল ঠিক আছে মোৰ পৰাই ল'ব বুলি নকওঁ কিন্তু আপোনালোকৰ ওচৰ নাৰ্চাৰীত যদি এইকেইটা এভেইলেবল নাই হাইব্ৰিড যিহেতু মই জনামতে গোটেই নৰ্থ ইষ্টত নাপায় আপোনালোকে কেলৈ নাপায় এতিয়া আচলতে নৰ্মেল আমাৰ অসমতে যোনবোৰ ভেৰাইটি আছে সিহঁতৰ পৰা নিজৰ গুটি উলিয়াই নৰ্মেলি বিকা হৈছে আৰু এইবোৰ ভেৰাইটি বাহিৰৰ পৰা আনিবলগীয়া হয় চ' মই ইম্পৰ্ট কৰিছোঁ চ' আহি পাইছে চ' আপোনালোকে যদি লাগে কণ্টেক্ট কৰিব আৰু ইয়াৰ মই এতিয়া আপোনালোকক দেখাবিছোঁ ঘাই গছ কেইজোপা ঠিক আছে যোন কেইজোপা অলৰেডি ফ্ৰুটিং হৈ আছে চ' আপোনালোকক কি মই বস্তু দিছোঁ তাৰ এটা চেম্পল দি আপোনালোকক দেখাই এইজোপা হৈ গ'ল চেৰিজোপা এতিয়া চাওক 4টা ছিজন হয় কিন্তু এতিয়া লাগিবহে কিন্তু তথাপি আপোনালোকে ইয়াৰ ফ্ৰুটিং আপোনালোকে চাব পাৰে চাওক গোটেই এইখন সৰি আছে লগাটোতো বাদেই দিয়ক এইবোৰ সৰি আছে দেখিছে য'তে পায় ৰঙা ৰঙাকৈ সৰি আছে আৰু গছত এইবোৰ লাগি আছে আপোনালোকে চাব পাৰে ভিতৰে পূৰা লাগি আছে তেনেকৈ চেৰিজোপা এইবোৰ চাওক আৰু কিমান ডাঙৰ আপোনালোকে চাব পাৰে কিমান ডাঙৰ দেখিছেনে কিমান ডাঙৰ খায়ো ভাল লাগে সেইজোপা আৰু এইজোপা আপোনাৰ বৰ ডাঙৰ ওখ ডাঙৰ হৈ নাযায় ৰুবলৈ বহুত ডাঙৰ জেগা নালাগে মই আপোনালোকক কেনেকুৱা জেগা লাগে মই আপোনালোকক দেখাই দিছোঁ আৰু কেনেকুৱা শ্বেপ ধুনীয়া লাগে চাওক এই মই বাহিৰৰ পৰা দেখাই দিছোঁ আমাৰ ঘৰৰ চাওক আমাৰ ঘৰৰ একদম ফ্ৰণ্টত ৰুই থৈ দিছোঁ ওচৰৰ পৰা মই দেখাই দিছোঁগৈ আপোনালোকে চাব পাৰে কিমান লাগি আছে এইখিনি চাওক একদম আঙুৰ লিখীয়া থোপা লাগি আছে দেখিছেনে দেখিছে কি ধুনীয়া আৰু মই আঙুৰৰ আপোনালোকক যোনটো ভেৰাইটি দেখাইছিলোঁ এতিয়া ক'লা হয় সেইটো হা এইটো মই ঘৰৰ আগফালে তেনেকৈ লগাই থৈছোঁ এইটো বেছি দিন হোৱা নাই চাওক 3 মাহ হৈছে 3 মাহত যদি আপোনালোকে ভালকৈ ৰুব পাৰে কি ধুনীয়াকৈ ইয়াৰ বাঢ়িছে আৰু ঠিক তেনেকৈ চাং কোনো দিব প্ৰয়োজন নাই চাং দিলেতো ভালেই বাৰু কিন্তু যদি চাং দিব নোৱাৰেও আপোনালোকে ঠিক তেনেকৈ এডাল এনেকৈ ৰছী এডাল এনেকৈ দি এইফালে এডাল দিব তেনেকৈও আপোনালোকে ফ্ৰুটিং ল'বলৈ বেছি ভাল হয় কেলেকৈ ওলমি লাগিব তেতিয়া ঠিক আছে চাংখন দিলে জাবৰা হৈ যায় আৰু চাং যদি বেছি ডাল বাঢ়ে সি টেঙা হয় যদি আপুনি মিঠা কৰিব বিচাৰিছে গছজোপা অকল এডাল ঘাই গছ এজোপা বনাব পাৰিলে ইয়াতো মই এটা ডাল বনাইছোঁ পিছলৈ আৰু এটা ডাল বনাম এইফালে কিন্তু দুটাহে দিব লাগে তেনেকৈ
এইজোপা চাওক আভাকাডো কিমান সৰু হয়, এইজোপা হাইব্ৰিড হয়। চ' কিমান সৰুত আপোনালোকৰ ফল ধৰে দেখিছেনে? এতিয়া ফল তেনেকৈ এতিয়া ধৰা নাই, লাগি গ'ল এবাৰ। চ' এইখিনি আপোনালোকে চাব পাৰে গছজোপা কিমান সৰুৰ পৰা আৰম্ভণি হয়। এইটো মই তেখেতক মই দিয়া নাই, কাৰণ এই খুৰাজনক মই পিছত দিম। এইখিনি ডাল ধৰিছোৱে। এইযোৰ হ'ল কিৱি আপোনালোকে গ্ৰীণ কালাৰ ভিতৰত থাকে কিৱি, নিশ্চয় আপোনালোকে দেখিছে। প্ৰায় অৰুণাচলত খেতি হয় বুলি বহুতে গম পায়, কিন্তু অসমতো যে হয় সেইটো বহুতে গম নাপায়। চ' এই কিৱি পুলি এভেইলেবল হ'ব। এইটো এনেকুৱা নহয় যে ডাল কাটি লগাই দিছোঁ ডাইৰেক্ট। চাওক মই ইয়াতে ডাল এনেকৈ ধৰি কেনে পূৰা শিপা ওলোৱাৰ পিছত দিম, গম পাইছে? কি ধুনীয়া। চ' আৰু কিমান ডাঙৰ পুলি হয় এইটো, নাই কমেও আপুনি 3 ফুট 3.5 ফুটৰ পুলি হ'ব এইটো। আপোনাৰ আৰু কেইদিনমান পিছত কিৱি পুলিও পাব ইয়াত। ব্লেকবেৰী লগাইছোঁ। ব্লেকবেৰী চাওক কেনেকুৱাকৈ ধুনীয়াকৈ বাঢ়িছে, দেখিছে নাই? ব্লেকবেৰী পোৱা যাব। ব্লেকবেৰী আছে মোৰ ওচৰত এতিয়া, ব্লেকবেৰী আছে। আৰু আপোনাৰ মধুৰি, এইটো গ্ৰাফটিং হয়, আপোনালোকে চাব পাৰে গ্ৰাফটিং কৰা। এইটো গ্ৰাফটিং, এয়া মধুৰি হয়, খুবেই মিঠা। 2 জাত আছে, ৰঙা ক'লা। একচুৱেলি 3 জাত আছে, ৰঙা ক'লা আৰু নৰ্মেল যোনটো, তেনেকৈ 3টা পাব আপোনালোকে। 3টা যদি আপুনি মধুৰি আপোনালোকে গ্ৰাফটিং পাব। এয়া হ'ল অল টাইম আপোনাৰ ড্ৰেগন ফ্ৰুট এতিয়া বহুতে বেলেগ ধৰণৰ ভেৰাইটি বহুত আছে ইয়াত ড্ৰেগন ফ্ৰুটৰ। এতিয়া ধৰক এইবিধ 12 মাহ নালাগে, আৰু এইজোপা পূৰা এবছৰ তেনেকুৱা হৈছে। এইজোপাটো 1.5 বছৰমান হ'ল। এইটো ভেৰাইটি ইয়াৰ খাচ কি জানে? এইটো 12 মাহ লাগি থাকে। তো কোনো ইয়াত ছিজন নাই, আপোনালোকে দেখিব পাৰে। এইটো লগা বেছি দিন হোৱা নাই, 10 দিনমান হৈছে। তো ফুলি কিনে ইয়াত কমেও এতিয়া 10-12টা লাগি আছে। তেনেকৈ এই আউট লাগি আছে, এইফালে লাগি আছে, এইফালে লাগি আছে, চাব পাৰে। এই ভেৰাইটিটো আপোনালোকে ল'ব পাৰে। জাম্বো আমেৰিকান ৰেড, ভিতৰতো ৰঙা হয়, আৰু ইয়াত জাম্বো হয়, ডাঙৰ হয় মানে, আৰু 12 মাহ লাগি থাকে। তো সেইকাৰণে ল'ব পাৰে। এই অল স্পাইচ যে দেখাইছিলোঁ, এইটো হয়। এইটো আপোনালোকে যদি দেখিছে ঠিক আছে, বা আছে আপোনালোকৰ। এইটো কি হয়, বইল শাকত দিবলৈ খুব ভাল। ইয়াৰ কেইবাটাও ৰং, আপোনালোকে এনেকৈ যেইবাৰ এনেকৈ আপোনালোকে মোহৰিব, এনেকৈ সানিব, আপোনাৰ গোন্ধ যেতিয়া ল'ব, প্ৰতিটো বাৰে আপোনালোকে নাই কমেও 11-12টা ইয়াৰ গোন্ধ ওলায়, বেলেগ ধৰণৰ, একেটা টাইমতে, ঠিক আছে। আৰু হাইব্ৰিডৰ জাষ্ট এবছৰ 2 মাহ হোৱা আপোনাৰ গছ এজোপা দেখাইছোঁ চকলেটৰ, ঠিক আছে। কিমান লাগি আছে? গাই গছজোপা চব কিমান নগৰ, মোৰ হাতখন সমান হ'বহে চাগে, সকলো বা অলপ ক্ষীণে হ'ব। কিমান লাগি আছে? এইটোতো সৰু হৈ আছে, এইবোৰ হৈ আছে, চব কিমান লাগি আছে চাব দেই। এইখিনি চাওক, এইবোৰ চাওক, আৰু এইবোৰ চাওক, এইবোৰ য'তে পায় তাতে। আৰু এনেকুৱা নহয় যে এই ভেৰাইটিটো কিছুমানৰ বহুতৰ দেখিও যে হালধীয়া হৈ কেনে সৰি যায়গৈ, ঠিক আছে, আৰু খহু টাইপৰ কিবাকিবি হয়। প্ৰায়ভাগ আপোনাৰ 100টা লাগিলে মানে কি হয়, তাত গৈ কিনে 10-15টাহে লাগে। কিন্তু আমাৰ ইয়াত এনেকুৱা নহয়, কোনো বেয়া হৈ যোৱা নাযায়। আমাৰ এই ভেৰাইটিটো কি হয়, ইয়াৰ যোনটো ডিজিজেছ আপোনাৰ প্ৰায় নৰ্মেল থাকে, এইবোৰ ফাংগাল ডিজিজৰ কাৰণে হয়, সেইবোৰ প্ৰায় ইয়াত এইটো ভেৰাইটি দেখাই নাযায়, ঠিক আছে। এইটো দেখাই নাযায় ইয়াত, কোনো এবাৰ লগাৰ পিছত ই সৰি নাযায় মানে, এই ভেৰাইটিটো সেইকাৰণে ভাল। চ' আপোনালোকে হাইব্ৰিড ভেৰাইটি ল'লে সেইটোৱে আৰু। চ' আপোনাৰ প্ৰডাকশ্যন বেছি পাব, আৰু কিছুমান আছে টেষ্টটো বেছি পাব। তো মই পলিনেটৰ গছ এজোপা দেখাইছোঁ, পলিনেটৰ কাক কয়, ঠিক আছে। আপোনালোকে দেখিছে, অকল ফুলিয়ে থাকে এইজোপা গছ, কিন্তু লগা নামত মানে অকল সেই এটাহে লাগিছে। কেলৈ? এইজোপা হ'ল পলিনেটৰ। আপোনাৰ 50জোপা গছৰ মাজত যদি নৰ্মেল গছত হাইব্ৰিড নহ'লে এইজোপা দিব পাৰে, তেতিয়া মানে ইয়াৰ বাকী গছখিনিও প্ৰডাকশ্যনটো বঢ়ায়। ইয়াত কিন্তু মাল নালাগে আকৌ দেই, সেইটো ভুল নধৰিব যে হাইব্ৰিড হ'লে মাল লাগে, কিন্তু লাগিব 10-15 কেজি লাগিব পাৰে, কিন্তু গোটেই বছৰটোত, ঠিক আছে। কিন্তু প্ৰডাকশ্যন হিচাপে একদম নীল বুলি ক'ব পাৰে। কিন্তু বেলেগ গছৰ এইজোপা যদি 50জোপা গছৰ মাজত যদি এনেকুৱা এজোপা থাকে নহয়, আপোনালোকৰ ধুনীয়া একদম প্ৰডাকশ্যন হ'ব। এইটো দীঘল এটা কাৰ্টুনত দিছোঁ আঙুৰখিনি, নহ'লে আঙুৰৰ আপোনালোকে ডালবোৰ চাব পাৰে, এনেকুৱা থাকে, তো ভাঙি যাব। তো যিমান পাৰোঁ ছেফটিকে দিব লাগিব, তো এনেকৈ যাতে ডালবোৰ ভাঙি নাযায়।